আমার ঢেক ঢেকিয়া ওলাব নোৱাৰা টিকা ফটাৰতো দিছে টিকা ফটাৰতো দিছে ডেকাটো বাদেই দে বুঢ়াই জাপ মাৰিব ফেনৰ বতাহ আজি নেপালে বিদ্যুৎ মাচুল বাঢ়িছে যদি কমত চলে ফেন চেনবিলাক নলগাব গছৰ তলত থাকিব অলপমান তেতিয়া খৰচাটো কমি যাব চৰকাৰী উপায় নাই মোৰ মইনা ঐ ফেনৰ বতাহ আজি নেপালে গৰম দিনৰ শুভেচ্ছা সকলোকে জনাইছো कौन है ये लोग कहां से आते हैं ও মাই গড ছাৰ এবাৰ আকৌ গৰম দিনৰ শুভেচ্ছাহে জনালে যে শুভেচ্ছা নজনানো এতিয়া কি কৰিবি উপায়টোতো নাই গৰমৰ পৰিমাণ নকমে হয় ছাৰ মোৰ লগত এটা উপায় আছে নথকা নহয় ছাৰ কি উপায় গৰম দিনৰ আমি কবিতা মাতিলুং কবিতা শুনালুং ইন্দ্ৰ দেৱতাক তথাপি আমাৰ কবিতা নুশুনিলে শুনিছে হলেও পাত্তা নিদিলে যোৱাকালি এপ্লিকেশ্যন প্ৰদান কৰিলুং তথাপিও ইন্দ্ৰ দেৱতাৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাই আমি নাপালুং গতিকে এইবাৰ ছাৰ গৰমটো কমাবৰ কাৰণে গানকেহে গাম বুলি ভাবিছো যাতে আমাৰ শব্দ আমাৰ গানৰ শব্দ ইন্দ্ৰ দেৱতাই শুনি পায় আৰু গৰমৰ পৰিমাণ ৰ'দৰ পৰিমাণটো অকণমান কমাই দিয়ে Oh, come on. What is this? Good morning. मॉर्निंग Oh, madam, ভালনে? Oh, ভাল আপোনাৰ ভালেই দিয়ক খাৰঘৰীয়া বাহিৰত কি হৈছে এইবোৰ কি হ'ব আৰু কৃষ্ণ কমল খাতনীয়াৰ ভাওনা কি যে হ'ব মানুহজনৰ নহয় এনিৱেজ পানী অলপ খাও দেই শিওৰ মোৰ বুকুৰে খসাঙতে তোক ৰাখিছো তই নজনাকে বনৰীয়া ভাৱনাবোৰে ৰাতি ৰাতি কেনেকুৱা হ'ব ছাৰ তাকে ভাবিছো গান ভালে শুনিব গাইছাচোন গাইছা চাং এনে মই এটা ষ্টাইল দিছো দে ছাৰ মানে এইটো জাষ্ট মই ট্ৰাই কৰিছো গৰম উঠিছে ৰ'দ দিছে গৰম উঠিছে ৰ'দ দিছে টিকা ফটা ৰ'দত আমি থাকিব পৰা নাই মোৰ ঘৰ কুকুৰটোৱে সুৰত গায় ঐ হ'ব কনচেপ্টটো কিবা ছাৰ বেয়া লাগিছে নেকি বাৰু ঠিক আছে মই এটা এক্সাম্পল দিছো তই এইটো গান গালি নহয় ইন্দ্ৰ দেৱতাই তই নুশুনে তই যদি কেনেবাকে পথাৰত গাও মানে গানটো গাও তেনেহলে কিজানি গৰুকেইটাও কাণ জোকাৰি নেজ জোকাৰি পলাই পটং দিব দৌৰ মাৰিব গতিকে ভাল হৈছে বেয়া হৈছে নিজেই বিচাৰ কৰি ল এবাৰ আপুনি কি ভাবি আছে কলিজাখনৰ কথা ভাবি আছো মোহন তাকে অকণমান যত্ন লওক আপোনাৰ কলিজাখন যদি মই কাঁহী কাষত লৈ লওঁ মোৰ চাগে একামতে গুচি যাব মই সেইখন কলিজাৰ কথা কোৱা নাই মোহন এইখন এখন বেলেগ কলিজা এইখন কলিজাই পুৰা কলিজা শেষ কৰি দিব পাৰে বেলেগ কলিজা শেষ কৰি দিব পৰা কলিজা মানে ছোৱালী কথাই কৈছে এইখন কলিজাৰ কথা মনত পৰিলে একদম চিঞৰি গাই দিবৰ মন যায় কলিজা আপোন মোৰে কি বুলি গাবলৈ মন যায় কলিজা আপোন মোৰে হেই এতিয়া গাব নালাগিছে বাচ্চা দা কিয় এই কলিজা গান শুনি সেই কলিজা পাগল হৈ দৈ আহিব বাচ্চা দা কলিজা আপোন মোৰে আজিৰ ক্লাছটো এতিয়া লাষ্টৰ পৰ্যায়লৈ আমি গৈছো মই এতিয়া প্ৰশ্ন সুধিম উত্তৰ দিবি অকে ছাৰ কচোন বোপাইহঁত আজিকালি ল'ৰা ছোৱালী আৰু আগৰ দিনৰ ল'ৰা ছোৱালীৰ মাজত
কি পাৰ্থক্য দেখিছ লগতে আগৰ দিনৰ ল'ৰা ছোৱালী মাক দেউতাক আজিৰ দিনৰ ল'ৰা ছোৱালী মাক দেউতাকৰ মাজত মানে কেছটো ক'বলৈ গ'লে এতিয়া আৰু আগৰ দিনৰ ডিফাৰেঞ্চ কি দেখিছ কি সলনি হ'ল সেইবিলাক ক'ব লাগে ভাবিলেতো ছাৰ বহুত কথা ওলাই পৰে গতিকে আমি এতিয়া জানিবলৈ বিচাৰিম যে কি পাৰ্থক্য আমাৰ সন্মুখত আহি পৰিছে এতিয়া দিনৰ ল'ৰা ছোৱালী বিলাকে ভাত খোৱাৰ সময়ত যদিহে পেচ পাতে মই ভাত নাখাওঁ মোৰ ভাত খাবলৈ মন যোৱা নাই তেতিয়া মাক দেউতাকে মেগী মিমি দোকানৰ পেকেট বস্তু আনি খুৱাই দিয়ে বছ নিজৰ ল'ৰা ছোৱালী পেট ভৰি যায় কিন্তু গাইছ বহুত আগৰ দিনৰ কথা বাটে দিছো আমিয়ে সৰু হৈ থাকোঁতে ভাত খাওঁতে যেতিয়া পেচ পাতো তেতিয়া মা দেউতাৰ এটাই কথা ভাত খাবি না পিটন খাবি মাক চকলাই গাইছ এতিয়া আমাৰ এটাই উত্তৰ আছিল ভাত খাম মা बात तो सही है दौड़ना तो पड़ता है ঠিক জেগাত দিছ এতিয়া দিনত মাক দেউতাকে মেগী চেগী মিমি এইবিলাক আনি খুৱায় কিন্তু আগতে ভাত খাবি না পিটন খাবি কোনেনো পিটন খাই থাকিব ভাতে খাব লাগিব চাব্বাছ বেটা চাব্বাছ ঠিক জেগাত দিছ এক্সপেৰিয়েন্সৰ কথা মনত পৰি গৈছে ছাৰ মাকা অষ্ট্ৰেলিয়া সানিয়ে কিন্তু পুৰা ফাটাই দিছে কি কবি আৰু কেতিয়া মাৰ খাইছিলো কেতিয়া ভাত নেখাওঁতে মাৰ খাইছিলো একদম মনলৈ আহি গৈছে ছাৰ দে হ'ব দে মিছা কথানো কি ক'ম আমাৰ এই ল'ৰালি কালৰ কথা মনত আছে আমি তেনেকে মাৰ খাইছিলো পিটন খাইছিলো তহঁতিনো আৰু কি হ'ব দে আৰু কি পাৰ্থক্য আছে আগৰ দিনৰ সৰু ল'ৰা ছোৱালী এতিয়া দিনৰ সৰু ল'ৰা ছোৱালী মাক দেউতাকে কেনেকৈ ডাঙৰ কৰিছিল সেইবিলাকৰ পাৰ্থক্য হয় ছাৰ এতিয়া দিনৰ সৰু ল'ৰা ছোৱালীয়ে আমনি কৰি থাকিলে কান্দি থাকিলে মাকক অশান্তি কৰি থাকিলে চিধাই মোবাইলটো দি দিয়ে বছ পুতেক জীয়েকে মোবাইল চাই বিন্দাছ হাঁহি থাকিব মাকৰ অশান্তি বোলা বস্তুটো নাইকিয়া হৈ পৰে কিন্তু মৰমৰ বন্ধু বান্ধৱীসকল আগৰ দিনৰ কথা আমাৰ দিনতো বাৰু মোবাইল চোবাইল নাছিলে যেতিয়া আমি আমনি কৰোঁ মা দেউতাক অশান্তি কৰি থাকোঁ তেতিয়া মোবাইল চোবাইল চকলেট দি আমাক ফুচুলোৱা নাছিল চিধাই এটাই প্ৰশ্ন আৰু অলপ অশান্তি কৰিবৰ মন নে গৰু পিটন খাবৰ মন মনত পৰি গৈছে হয় ছাৰ ঠিকে কৈছে মানে কম আৰু আপোনালোকে ধৰিব পাৰিছে গাইছ আগৰ দিনৰ কথা আগৰ দিনৰ অৱস্থা হে আমাৰ একেটাই উত্তৰ ঠাণ্ডা মুণ্ডা প্ৰথা অৱলম্বন কৰি পেচ ধৰা টাইপত তললে মুখখন কৰি তললে মূৰটো কৰি ধাপাচকে মাটিত পৰি দিব লাগে আৰু এই কাৰ্যই এটা কথাই বুজায় যে হ'ব আমাৰ মাৰ খাবলৈ মন নাই অশান্তি কৰিবলৈও মন নাই ধন্যবাদ কিনো তাৰ বিচাৰি আজি কিনো পাৰি বুজিবলে আছে যাকে আপোন বুলি ল আকোৱালি সিয়ে আঁতৰি